ঠিক আছে, কি খবৰ? তোমালোক আছে সকলোৱে ভাল? তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছে কি যে মই ৱেডিং মানে মোৰ বিয়া হ'ল নেকি, আৰু মানে মোৰ ঘৰত কোন কোন আছে, বহুতে কমেণ্ট কৰি আছে। তো ভাবিলোঁ তোমালোকক আজি মই ৰিপ্লাইটো দিয়ে দিওঁ যে কিমান দিন ৰখাই থাকিম। তো বহুতে মোক কমেণ্ট কৰি আছে বহুত দিনৰ পৰা যে মোৰ বিয়া হ'ল নেকি, মোৰ বিয়া হ'ল নেকি, বহুতে কমেণ্ট কৰি আছে। কিন্তু তোমালোকক মই কমেণ্টৰ মানে ৰিপ্লাইবোৰ দিব পৰা নাই, সেইকাৰণে মোক বেয়া নাপাবা, ঠিক আছে। কাৰণ বহুতে মোক এইকেইদিন কমেণ্ট কৰি আছে ৰেগুলাৰ কি মোৰ বিয়া হ'ল নেকি, মোৰ বিয়া হ'ল নেকি। চ' তোমালোকক মই ভালদৰে বুজাই দিছোঁ। মোৰ এতিয়া এজ মানে বেছি হোৱা নাই, ঠিক আছে। 19 এজ হৈছে, মানে 19+ হৈছে। আৰু মানে এতিয়াই মানে যদি বিয়া পাতোঁ পিছলৈ মানে বহুত অসুবিধাৰ সৃষ্টি হ'ব, কাৰণ এতিয়া মানে ভালদৰে ছাকচেছ হোৱাই নাই। মানে গম পাই এতিয়া মই কি কৰি আছোঁ, আৰু এইটো পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, কিন্তু কেতিয়া হ'ব কোনেও ক'ব নোৱাৰে ন। সেইকাৰণে মানে এতিয়াই মানে সেইবোৰ মানে ভবা নাই, ঠিক আছে। আৰু ঘৰত কোন কোন যদি আছে ক'বলৈ গ'লে, মোৰ ঘৰত আছে মোৰ ভণ্টি আছে, ভণ্টি এতিয়া পঢ়ি আছে ক্লাছ 5ত, আৰু বা আছিলে, বা বিয়া হ'ল। আৰু ঘৰত আমি টোটেল মানে ফেমিলি মেম্বাৰ্ছ 5জন হয়, ঠিক আছে। এতিয়া মোৰ ঘৰত মা দেউতা আছে আৰু ভণ্টি আছে, বা বিয়া হ'ল, ঠিক আছে। আৰু মোৰ ঘৰ বহুতে সুধি থাকে মোৰ ঘৰ ক'ত হয়, ঘৰ ক'ত হয়। তো তোমালোকক কৈ দিলোঁ যে মোৰ ঘৰ গোলাঘাটত হয়, ঠিক আছে। গোলাঘাটত মোৰ দেৰগাঁৱৰ পৰা অকণমান দূৰলৈ যাব লাগে, আৰু তাতে মোৰ ঘৰ হয়, ঠিক আছে। তো তোমালোক ভাবিলোঁ মই আজি কমেণ্টৰ ৰিপ্লাই দিয়ে দিওঁ বুলি, কাৰণ বহুতে মই এইকেইদিন কমেণ্ট কৰি আছে কি যে মোৰ আচলতে ঘৰ ক'ত হয়, তোমালোকক আজি কৈ দিম বুলি ভাবিলোঁ। আৰু বিয়াৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, ইমান সোনকালে যদি মানে বিয়াখন পাতি দিওঁ, কাৰণ পিছত মানে বহুত অসুবিধা হ'ব। কাৰণ এতিয়া ভালদৰে ঘৰ চৰ একো বনোৱা হোৱাই নাই ন। তোমালোকে গম পোৱাই মোৰ 1 year হোৱা নাই মানে ছাৰ্ভিচটো ক'বলৈ গ'লে, ঠিক আছে। আৰু এতিয়া মোক কমেণ্ট কৰিছে যে মই বিয়া পাতিলোঁ নেকি, বহুতে মানে ডেইলি কমেণ্ট কৰি আছে যে মই বিয়া পাতিলোঁ নেকি। তোমালোকক মই আজি কৈ দিওঁ যে মই মানে বিয়া মানে পতা নাই, ঠিক আছে। বিয়া মানে পাতিবলৈ মানে এইবোৰ ভবাই নাই, কাৰণ মানে ফুল্লি ছাকচেছ হোৱাই নাই, মানে গম পোৱাই। আৰু এইটো চাকৰিটো পাৰ্মানেণ্ট হয়নে নহয় তাৰ ওপৰতো কোনো ক'ব নোৱাৰি ন। সেইকাৰণে মানে এতিয়া মানে এইবোৰ একো মানে ভবাই নাই। আৰু তোমালোকে প্ৰথমতে এইটোৱে ক'ম, তোমালোকে এটা ফিক্স চাকৰি মানে লাইফত মানে এইটোৱে ক'ম, এটা ফিক্স চাকৰি মানে প্ৰথমত এটা ফিক্স চাকৰি বিচাৰি ল'ব। তোমালোকে যদি এটা ফিক্স চাকৰি মানে বিচাৰি ল'ব পৰা, তোমালোকৰ কাৰণে বহুত ভাল হ'ব। আৰু তোমালোকক মই সেইকাৰণেই কওঁ, তোমালোকে এটা ফিক্স চাকৰি মানে বিচাৰি লোৱা মানে লাইফত। যেতিয়া এটা ফিক্স চাকৰি বিচাৰি ল'বা লাইফত, তো একদম ইজি হৈ পৰিব, লাইফটো বহুত ইজি হৈ যাব। যেতিয়া এটা ফিক্স চাকৰি এটা প্ৰপাৰলি যদি ছাকচেছ হৈ যোৱা, তেতিয়া মানে এইবোৰ বিয়া যদি বয়স হয় বিয়া পাতিব লাগে মানে, ঠিক আছে। হয় বেছি বয়সলৈকে থাকিব নালাগে, বয়স থাকোঁতে বিয়া পাতিব লাগে। কিন্তু এটা যেতিয়া পাৰ্মানেণ্ট এটা ফিক্স চাকৰি, এটা ভাল দৰমহা থকা চাকৰি এটা যেতিয়া পাই যাবা, তেতিয়া মানে ভাবিবা মানে বিয়া পতা কথা, ঠিক আছে। সেইটোৱে ক'ম। আৰু ভালদৰে প্ৰস্তুতি চলাই থকা, মই ভাবিছোঁ যে তোমালোকে প্ৰস্তুতি চবেই ভালদৰে চলাই আছে। আশা কৰোঁ এবাৰ চাকৰিটো লোৱা, তাৰেই মোৰ কামনা থাকিল। কিন্তু প্ৰস্তুতি ভালদৰে চলাই থকা, ঠিক আছে। হাৰ নামানিবা, ভালদৰে প্ৰস্তুতি চলাই থকা। সকলোকে অল দ্য বেষ্ট যাচিলোঁ। আৰু মই ভাবিলোঁ তোমালোকক আজি কৈ দিওঁ, কাৰণ বহুতে মোক সুধি আছে মানে মই বিয়া পাতিলোঁ নেকি। তো এতিয়া পতা নাই, ঠিক আছে। পাতিলে তোমালোকে গম পাই আছে বা ভিডিঅ' পাবা, আপডেট পাবা। তো এতিয়ালৈকে মানে এইবোৰ একো ভবা নাই। আৰু ঘৰত মোৰ কোন কোন আছে তোমালোকক কৈ দিলোঁ, ঠিক আছে।